কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত আমাৰ যিসকল সাংবাদিক আহিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নন টিচিং ষ্টাফে আজিৰ পৰা কৰ্মবিৰতি আৰম্ভ কৰিছে যেহেতু আমাৰ 18 তাৰিখৰ পৰা এক্সামবিলাক হ'ব গতিকে তেওঁলোকে কৰ্মবিৰতি কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে আমাৰ ফৰ্ম ফিলআপ চলি আছিল এতিয়া ফৰ্ম ফিলআপ আমি কামবিলাক আগুৱাই নিব পৰা নাই গতিকে বিটিচিত আমাৰ 4খন মহাবিদ্যালয়ত কৰ্মবিৰতি চলি আছে আৰু অল আছাম 33খন মহাবিদ্যালয়ত এনেকুৱা ধৰ্ণা কাৰ্যসূচী চলি আছে গতিকে মই চৰকাৰক টানি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ যেহেতু কোৱালিফিকেশ্যনৰ কোনো বাৰ নাই তেওঁলোকৰ যিখিনি প্ৰাপ্য বা যিখিনি স্কেল পাব লাগে বা ফুল দৰমহা পাব লাগে এইখিনি বা তেওঁলোকৰ চাকৰিটো কৰি দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকৰ কৰ্মবিৰতিৰ কাৰণে পাঠদান স্থবিৰ হোৱা নাই মানে যেহেতু টিচাৰৰ নহয় আমাৰ যিখিনি ফৰ্ম ফিলআপৰ কাম এইখিনি বৰ্তমানে আমি স্থবিৰ হৈছে বৰ্তমানে আমি কৰিব পৰা নাই যেহেতু ফৰ্ম ফিলআপ মানে 18 তাৰিখ মানে লাষ্ট ডেট দিছে ইউনিভাৰ্চিটিয়ে গতিকে ইউনিভাৰ্চিটিকো মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ এই ফৰ্ম ফিলআপৰ ডেটটো অলপ যাতে এক্সটেনশ্যন কৰি দিয়ে তাৰ কাৰণে ইউনিভাৰ্চিটি কৰ্তৃপক্ষকো মই ৰিকুৱেষ্ট কৰিলোঁ